ôi mình làm ăn mày lời một ơi mình làm ăn mày lên mày বহি আছা বহি আছো বহা মই আকৌ মন্দিৰলৈ গৈছিলো তাৰমানে আহিলো এপাক সোমাই যাওঁ তোমাৰ ওচৰত চাহ একাপ বোৱাৰীহঁতে খাই যাওঁ ভালে কৰিলা বোৱাৰী আছেনে আছে ভিতৰতে মই বোলো চাহ একাপ খাই মই আকৌ তামোল এখন খাই আছিলো তামোলকে এখন খাই লোৱা চাহে খালোহেঁতেন তামোল লোৱাৰ পিছতো খাম বোৱাৰীক কম বাৰু বোৱাৰী চাহ একাপ লৈ আনচোন মীনা মাক আহিছে নাই কি কৰিছে নাতিটি আছে ভিতৰতে খেলি মই বোলো বহুত দিন অহা নাই একো কৈ আহো ভালে কৰিলা আপুনি নোযোৱাই হ'ল আকৌ আজিকালি মই যাব নোৱাৰো মোৰ কঁকালৰ বিষ হৈ আছে বেজি চেজি লৈছে লৈছো বোৱাৰী চাহকাপ লৈ আনা ময়ো অকণমান সোনকালে যামগৈ আৰু মই ভাবিলো আপোনাৰো খবৰটো লৈ যাম বোৱাৰীকো চাই যাম নাতিটোলৈও মনত পৰি থাকে সেইকাৰণে আহিলো আৰু বেছি দেৰি নকৰো কাম কৰি আছিলো জানেনে ঢেৰ কাম ন খাৱাৰেও যে নোৱাৰে কৃষ্ণ দেই পাৰে নকৰেহে পাৰে কৰিব ঘৰে ঘৰে ঘূৰিয়ে ফুৰে অনবৰত দিনৰ দিনটো কঁকালৰ বিষ নহয় এইবোৰ ভেকচন কৰে জানিছেনে এতিয়া আপুনি আহিলে কাৰণে ৰাতিপুৱাই ঘৰত পালে মই বোলো অকমান এই ল'ৰাটো ধৰি দিবচোন একদম ঘৰে ঘৰে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে ঘূৰিয়ে ফুৰে কেতিয়াবা মনটো বেয়া লাগিলে অলপ ওলাই যায়ও নহয় বোৱাৰী নহয় কঁকালৰ বিষৰ বেজি দুটামান দিয়াবা ঘৰত কাম এটা কিবা এটা কৰিবলৈ ক'লেহে সেইবোৰ দেখুৱাই মানে ইনে লোকৰ ঘৰত গৈ গৈ মোৰে বদনাম গাই থাকিবগে পাৰি নহয় বোৱাৰী নেপায় দিয়া এই খালে অকমান আগত দিছিলোহে আমি এই এতিয়া অলপ আগত খালোহে একেলগে খাম দিয়া এই খাইছে নালাগে হ'ব মই চাহ নাখাওঁ ভাতকে দেও ভাত কেইটামান দিলেই হ'ব ভাত মই একো বনোৱাই নাই এতিয়া ৰাতিপুৱাই মোৰ কামেই হৈ খোৱা নাই অলপ পিছতহে বনাম মই ভাত হ'ব লাগিব হোৱাই নাই না 8টা বাজিছেহে অকল ভাত কেইটামানে পানী ঢালি খাম দি দিয়া বোৱাৰী আছে একোৱে নাই কৈছো নহয় মই একো বনোৱাই নাই একো বনাব নালাগে বোৱাৰী কালি ফ্ৰিজতে মাছ দেখিছিলো নহয় মাছ অকমান দিলেই হ'ব কোনটো মাছ দেখিছিলে কালি দেখোন ৰাতি সব খাই শেষ কৰিলো আমি মাছ নাই নহয় কালি মানুহ জলপান দিছো হয় এই মোবাইল টিপি আছে ভিতৰত হয় নেকি মই গোটেই কামবোৰ কৰো মোক জলপান মুঠি দিয়া নাই নাই খোৱা মই অকল লাল চাহ একাপ খালো এনেকুৱা কৰে নেকি বোৱাৰীজনী চাহ নেকি পিটিকি থাকে মোবাইলত আজিকালি বৰ কিবা কিবিখন আহে নহয় সেইবোৰকে চাই থাকে ই বোৱাৰীজনী আকৌ ভাল বুলি ভাবিছিলো মই মোক বৰ শাস্তি দিয়ে হয় নেকি ল'ৰাই একো নকয় নে ল'ৰাটো দূৰত থাকে নহয় মাজে মাজেহে আহে ল'ৰা আহিলে কৈ দিবা ল'ৰা আহিলে কৈ দিওঁ ল'ৰাও আকৌ সেই ফলিয়াই আজিকালি তেনেকুৱাই বোলে মোৰ আকৌ ভালেই ল'ৰা চোৰা নাই ছোৱালী দুজনী এজনী বিয়া দিলো জোঁৱাইটো ভাল সিহঁতৰ ঘৰ অৱস্থা পাতি ভাল জোঁৱাই ভাল সিহঁতৰ শাহু ভাল বোৱাৰীয়ে যি কয় তই তাকে শুনিবি বোৱাৰীয়ে যি দিয়ে আজিকালি ল'ৰাবোৰ তেনেকুৱাই শুনিছো আকৌ বাতৰিয়ে পতৰিও পাওঁ নহয় সেই তেনেকুৱাই হ'লেও মিলিজুলি থাকিব আৰু কিনো কেইটা দিনো থাকিম আমি হয় নাই হ'লেও ভাত মুঠি পালে ৰাতিপুৱা ভাল লাগে আৰু নিদিলেনো কি কৰিব পেঞ্চনৰ পইচা কেইটকামান পাওঁ তাৰে হৰলিক্স এটা আনো ৰাতিপুৱা ঠাণ্ডা পানীৰ লগতে খাই থাকো চাহটোপা দিবলৈ দেৰি কৰে মোবাইল পিটিকি থাকে এই হৰলিক্সৰ পানীখিনি সেতিয়ে গোটেই দিনটো থকা বুলিয়ে ক'ব পাৰি এতিয়া চাগে সেই গ'ল এই নাতি পোৱালিটোৰ লগত সেই মোবাইল দেখাই শুই আছে নে এতিয়া বহি আছে মাতিবলৈও ভয় লাগিছে মই বুজাই থৈ যাম বাৰু ভয় লাগিছে মাতিবলৈ বুজাই থৈ অকণমান যাম তামোল এখনকে খাম বাৰু আছেনে মাৰক ভাত কেইটামান দি দিয়া ভাতকে খাই বোলে ভাতকে কেইটামান দিয়া কালি ফ্ৰিজত মাছ দেখিছিলো নহয় তাৰে মই বাৰে যে ভাত হোৱা নাই বুলি অন্নবৰত খালি ফ্ৰিজৰ কথা ফ্ৰিজত মাছ দেখিছিলো মাংস দেখিছিলো ফ্ৰিজত মাছ দেখিছিলো আমি নেখামেই নেকি অকল আপোনাকে দিব লাগে নেকি চব অকণমানহে কৈছো বাকীখিনি তই দুটাই খাবি আমাৰ ফ্ৰিজতে মাছ আছিলে মোক এতিয়া দিয়া নাই তুমি শুনিলা নহয় শুনিছো কিনো কৰিম ভয়ো লাগে নহয় আজিকালি কিছুমান বোৱাৰী আজিকালি কেনেকুৱা দেখিছা নিজে খাব জানে বেলেগক খুৱাবলৈ টান পায় আজিকালি তেনেকুৱাহে বোৱাৰীবোৰ ফ্ৰিজত নিদিয়ে এতিয়া সিহঁতি খাবলৈ থৈ দিছে নিদিয়ে কি কৰিবা নোৱাৰো ফিচ কৈ আছে নেকি
ফ্ৰিজত মাছ আছে আপুনি দেখিছিলে কালি ঐ মিনা মাং মাৰি লৈ মোক ঐ মিনা মাং মাৰিলে মাৰি লৈ প্ৰিয় ৰাইজসকল, আজি আপোনালোকৰ আগলৈ আমি এই ভিডিঅ'টো আগবঢ়াই দিলোঁ। ইয়াৰ কাৰণেই আগবঢ়াই দিছোঁ, এতিয়া যিটো সমাজত চলি আছে যাতে সেই বেয়া আদৰ্শটো আৰু দেখি পেলাই দ্বিতীয় এগৰাকী বোৱাৰীয়ে যাতে অনুকৰণ নকৰে, হয়নে? সদায় সৎ পথত চলিব লাগে। হয়, আজিৰ মই বোৱাৰী, কাইলৈ ময়ো শাহু হ'ম, হয়নে? শাহুক এনেকৈ অত্যাচাৰ কৰিব নালাগে, কিয়নো মা বুলি ভাবিব লাগে আৰু শাহুৱেও বোৱাৰীক যি বুলি ভাবিব লাগে। হয় হয়, যদি সেইটোকে কৰিব পাৰে নিজৰ সংসাৰখনো ভাল হ'ব, সমাজখনো ভাল হ'ব, হয় সকলোৰে ভাল হ'ব। হয় হয়, আৰু বোৱাৰীসকলেও বেলেগৰ কথা শুনি শাহুক বা ঘৰত অভদ্ৰামী অত্যাচাৰ কৰিব নালাগে। হয় হয়, এজনী ভাল আদৰ্শৱান এজনী বোৱাৰী হ'বলৈ সকলো বোৱাৰীয়ে চেষ্টা কৰিব লাগে, এই আমাৰ অনুৰোধ। হয় হয়, বেয়া আদৰ্শটো কেতিয়াও নল'ব। শাহুক অত্যাচাৰ কৰা আদৰ্শটো বোৱাৰীবিলাকে এৰি চলক। শাহুক সদায় নিজৰ মা হিচাপে সন্মান কৰিবলৈ শিকক। আপোনাৰ নিজৰ মায়ে যিমান কষ্টত আপোনাক তুলিছে, শাহুগৰাকীয়েও আপোনাৰ স্বামীক তেনেকৈ কষ্টকে তুলিছিলে। গতিকে মিলিজুলি থাকক শাহু মাৰ লগত। কামনা কৰিছোঁ কোনো বোৱাৰীয়ে যাতে আৰু শাহুৰ ওপৰত অত্যাচাৰ নকৰে, আমাৰ এই অনুৰোধ। ভিডিঅ'টোত যদি কিবা ভুল হৈছে আমাক ক্ষমা কৰিব, ক্ষমা কৰি দিব। ক্ষমা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। ধন্যবাদ।